নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লকডাউন হৈছে, বহুত দিন ভিডিঅ' বনোৱা নাই। চ' আজি অলপ আপোনালোকৰ আগত নতুন ভিডিঅ' এটি আগবঢ়াইছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাওক, বেয়া পালেও চাই দিব আৰু বেয়া হ'লেও, কাৰণ হ'ব দে, আপোনালোকে ভিডিঅ'টো চাব। নতুন ভিডিঅ' এটি আগবঢ়াম আৰু আপোনালোকে লকডাউনত মানিছেনে? ঘৰতে থাকক, সুস্থ থাকক, যিহেতু কৰোণা কাল চলিছে। গতিকে ঘৰৰ পৰা ওলাব নালাগে, প্ৰয়োজন সাপেক্ষে ওলাব লাগে। পিছে আমি গাঁৱত আছোঁ দেই, গাঁৱতো বাৰু লকডাউনটো মানি আছোঁ, কাৰণ এজন নাগৰিক হিচাপে এইটো আমাৰ দায়িত্ব নহয় জানো? যদি নিজে যদি ঘৰত থাকে বা ছেফ হৈ থাকে, তেতিয়া অট'মেটিকলি বেলেগো ছেফ হৈ থাকিব। গতিকে আপোনালোকে ঘৰতে থাকক, ময়ো থাকিম ঘৰত। তো বৰ্তমান লকডাউন সময়ত অনলাইন ক্লাছটো কৰিব লাগে, আৰু যিহেতু আমি গাঁৱত আছোঁ, নেটৱৰ্কটো ভালকৈ নাপায়, সেইকাৰণে ঘূৰি ফুৰি থাকিবলগীয়া হৈছে নেট বিচাৰি। কি ক'ম আৰু, গাঁৱলীয়া অঞ্চল, এতিয়ালৈকে ডিজিটেল ইণ্ডিয়া বুলি কৈছে, কিন্তু আমাৰ ইয়াত এতিয়ালৈকে 4G নেটৱৰ্ক ভালকৈ ঢুকিয়ে পোৱা নাই। চ' আজি মই আপোনালোকক দেখুৱাম মোৰ অনলাইন ক্লাছ কৰা ক্লাছৰুমটো বুলি ক'ম আৰু এতিয়া। চ' বলক মোৰ ক্লাছৰুমটো। এক মিনিট ৰ'ব দেই, মই এতিয়া দেখুৱাই আছোঁ। এইটো আপোনালোকে দেখিছেনে? এইটো যে আমাৰ পুখুৰী, আমাৰ দাদা, আমাৰ গোবিন্দা দাদাৰ পুখুৰী। অৱশ্যে কি মাছ আছে এতিয়ালৈকে গম পোৱা নাই, কিন্তু বাৰিষা হ'লে গম পাব। সেইটো অঞ্চলত মই ৰখি থাকোঁ, মানে ইয়াত বহোঁ নেট বিচাৰি, আৰু ইয়াতে মই অনলাইন ক্লাছটো কৰিব লাগে। গতিকে দেৰি নকৰিব, মই বৰ্তমান গৈ আছোঁ। কৰোণা কাল কি ক'ম আৰু। কলেজটো যাবতো পৰা নাই, কিন্তু অনলাইন ক্লাছ চলি আছে। অনলাইন ক্লাছ কি যে অসুবিধা নহয় নেটৱৰ্কৰ। আকৌ বৰষুণ দিলে আমাৰ কাৰেণ্টটো নাযাকে, এইকাৰণে আমি গাঁৱলীয়া অঞ্চলত আমাৰ গাঁৱত কাৰেণ্টটো আমি কি বুলি কোৱা হয়, মানে ছাগলী কাৰেণ্ট বুলি কয়, কাৰণ বৰষুণ দিলেই কাৰেণ্ট গুচি যায়। তো দেখিছে, এয়া হৈছে আমাৰ অনলাইন ক্লাছ ৰুমটো। সেইটো হৈছে পদাঘৰ, আৰু এইটো হৈছে আমাৰ বড়োদান। পিছে আমাৰ নহয়, সেইটোৱে মোৰ অনলাইন ক্লাছ ৰুমটো। ইয়াত পতাকা আছে, ৰাজনীতিক পতাকা কি নাজানো আৰু। ইয়াত দুটামান বা আছিলে, তাৰ ওপৰতে মই বহিছিলোঁ। এইটো হৈছে আমাৰ বড়োদান। আমাৰ পালোৱান দাহঁতৰ বড়ো খেতি কৰিছে। ইয়াৰ প্ৰজাতিটো কি আমি নাজানো, মানে মই গম নাপাওঁ ইয়াৰ বড়োদান কি বুলি কয়, ৰঞ্জিত নে মুছৰি, মই নাজানো। জাষ্ট মই দেখিছোঁ এইটো হৈছে বড়োদান। আমি মানে ইকনমিক বটানীত পাইছিলোঁ, প্ৰেক্টিকেলো কৰিছিলোঁ। ৰাইচৰ বোলে চাইণ্টিফিক নেম বোলে শৰাই জেচেটিবা। দেখিছোঁ ইয়াৰ লিপবিলাক কেনেকুৱা, আৰু ইয়াৰ তাৰিবিলাক কেনেকুৱা। আমি ইয়াৰ প্ৰচিডিউৰ বা ইয়াৰ মৰ্ফলজি ষ্ট্ৰাকচাৰত আমি ইয়াৰ বিষয়ে পঢ়িছিলোঁ। চ' মই আজি ভালকৈ মানে পূৰা একে পৰিস্ফুটভাৱে মই এইটো চাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে ধান, চবেই চিনি পায় ইয়াক ধান বুলি, নক'লেও হ'ব চাগে, নহয় জানো? অ'কে, তো সময়কত আপুনি চালে মোৰ অনলাইন ক্লাছৰুমটো। অৱশ্যে অনলাইন ক্লাছৰুমটো মোৰ গুগল মিট আৰু টিচমিন এপটোৱে আছে, য'ত এইটো মাধ্যমটো। কিন্তু নেটৱৰ্ক পোৱা অঞ্চলটো হৈছে মোৰ এইটো পজাটো, মোৰ পজা বুলিয়ে কৈছোঁ। আৰু অকল এইটোৱে নহয়, আৰু এটা অঞ্চল, এটা গড় এটা আছে, তাত জংঘল আছে, নতুবা পুখুৰী আছে। উপায় নাই আৰু নেটৱৰ্ক বিচাৰি যাবলগীয়া হৈছে, কাৰণ আমাৰ ঘৰতে নহয়, আৰু অঞ্চলটোৱে মানে নেটৱৰ্কৰ বহুত প্ৰব্লেম হয়। বাৰু যিকিনে আপোনালোকে ঘৰতে থাকক, লকডাউন মানক, সুস্থ থাকক। আজিলৈ ইমানে, ধন্যবাদ।